জীৱনত এটাটো সদায় থাকি যাব জলবৈশ্য নাটকখন অসমৰ সবাই যে দেখিলে অকল মইহে নেদেখিলো নগতিয়াব যোৱাই এইবিলাক দেখি কিবা মানে ভয়হে লাগে দেখ আপুনি এইবিলাক লৈ কিয় টেনচন লৈ আছে দাদা বিয়াখন নহ'বনে বাৰু এই দাদা মই আছোতো মই কৈছো মই আপোনাৰ বিয়া পাতি দি ছোৱালী ঘৰত সোমোৱাই প্ৰথম সন্তানটোলৈকে দায়িত্ব মোৰ ইমানখিনি দায়িত্ব ল'ব নালাগে নহয় দাদা খালি আপুনি মাটি বেচা পইচাটো মোৰ হাতত সযতনে দিব তাৰপিছত চাব আপোনাৰ পৰিয়াল মই কি মজাকে চলাম সদায় সদায় যে মই জলবৈশ্য নাটকখন নেদেখিছো মই মানে গেন্ধেলি চাহ হৈছে না চি এই যে অজাজনৰ ঘৈণীয়েক যেন ধৃত মাষ্টৰ মূৰ্খটো ধৃত মাষ্টৰ নহয় ধৃতৰাষ্ট্ৰ আৰু ঘৈণীয়েক যে চকু বান্ধি থাকে এন্ধাৰী গান্ধাৰী NRC নামটো আচ্ছা দাদা এটা আপোনাৰ কি নাই তোৰ গাত দুখ নাই দেই আচ্ছা দাদা আপোনাক এটা কথা সুধো আপুনি বা লাষ্ট টাইম মোক গেদাৰি কৰিব নেকি কি কোৱা যোৱা নকৰো মই এটা কথা কৈছো মোৰ এক্সপিৰিয়েঞ্চ ঘৈণী আৰু জুই সদায় খাবলৈ হয় না মই আকৌ মেচটো আৰু মেচৰ কাঠিটো চাহ ভিতৰতে সোমাই থাকিব ঘঁহি দিলে ভমককে মাৰি বাবা বেছি উদাহৰণ দিব নালাগে বিয়াখন আহি আছে মোৰ এনেই টেনচন বাঢ়ি আছে দেই যোৱাই মই তোমাক কিবা এটা সহায় কৰিব পাৰিলে মোৰ ভাল লাগে আপুনি মোক বহুত সহায় কৰিছে দাদা মাটিখিনি পইচাটো মোক দিব মোক একো নালাগে আপুনি এইবোৰ একো হেডেক নল'ব দায়িত্ব মোৰ আপুনি খালি পাইপ চাফা কৰক পাইপ মানে হৈছে আমাৰ কিটচেনৰ বেচিনৰ পাইপৰ পৰা বাথৰুমলৈকে কোনো পাইপত জাম থাকিব নালাগে হ'ব যোৱাই হ'ব নতুন কয়লাৰ আগত নলেনটো লাজ পাব হ'ব বাকী আপোনাৰ বিয়া মানে নাটক শেষ হ'ল নমাব পাৰ ককাইদেউ বিয়া আজি বহুত ধুমধামেৰে পাতিম আমি তোৰ শহুৰৰ ঘৰলৈ কিমান বাট আছে তোৰ শহুৰৰ ঘৰলৈ কিমান বাট আছে তই বিশেষ কপিছে বিয়াহে মৰিছো চা